আমি এতিয়া কোনটো জেগালৈ গৈ আছো গুড মৰ্ণিং আজি হৈছে আপোনাৰ 2 তাৰিখ জানুৱাৰী 2022 আৰু কালি আমি মই ইয়াতে শুইছিলোঁ ইয়াতে আৰু ইয়াৰ ভিতৰত শুইছিলোঁ দেখাই নাথাকোঁ ভিতৰখন আৰু তাত এখন গাড়ী পাৰ্কিং লাগিছিলে সেইখিনিত সেই মানুহজন গুৱাহাটীত আছিলে কিন্তু মানে জেগা নাছিল ন সিহঁতৰ মই বাহিৰত শুবলৈ চেষ্টা কৰিছিলোঁ আৰু ট্ৰেইনটো ওপৰত বেগটো আছে সেই তাৰ পৰা ট্ৰেইনটো উলিয়াই পেলাই মানে বাহিৰত লগালোহেঁতেন লগাই পেলাই থাকিম বুলি ভাবিছিলোঁ কিন্তু এই গুৱাহাটীৰ যোনজন গাড়ীৰ ওচৰত তাৰ ওচৰতে শুইছোঁ তালতে ভাত চাত খাইছোঁ সি নামাতিলে যে ভিতৰতে শুহি যে ঠাণ্ডা লাগিব বাদ দে কিন্তু এই যোনটো পাঞ্জাৱৰ ড্ৰাইভাৰ সি মাতি পেলাই মানে মোক ভিতৰত থৈছে কিমান ভাল দেখিছে চ' অনুভৱ কৰিব পাৰি কোন ভাল কোন বেয়া সেইটো বুলি নহয় মানে কাৰ মৰম বেছি এইটো বুজিব পাৰি মানে সেইটোৱে চ' এনেকুৱা দেখে এইটো ট্ৰাক থকা জেগা চাহ খাই আছোঁ আৰু পাজি আছে পাজি হাই বল হাই যোৱাৰ সময় হৈ গ'ল বাজিছে এতিয়া 8:30 আৰু পাজি আমাৰ বহুত হেল্প কৰিলে থেংক ইউ মোৰ নিজৰ ভাই মেৰা ভাই জেচা লাগা बहुत अच्छा लगा थैंक यू आराम से जाना जाके मेरे को फोन करना है ठीक है और ये तो बैग तो लो ट्राई করে দেখি যেনে ফুটবলৰ প্লেস কেনেকুৱা ব্ৰো your name Ayush and your another one nice to meet you bro ভাল মানুহজন এনেকুৱা মানে মোক সহায় কৰিছে মই মানে নিজে মানে ভাবি পোৱা নাই আৰু নিজৰ মানুহজনে আমাৰ গুৱাহাটীৰ মানুহ ই মোক ৰাতি শুবলৈ মানে অফাৰ নকৰিলে বা মানে কি মূলতে শুবি এনেকৈ নক'লে কিন্তু তেওঁ দেখিছে বাহিৰত টেণ্ট তৰি থকা মূলতে শুবিয়া মোৰ ধৰ্মে কেতিয়াও এইটো শিকোৱা নাই মোৰ ধৰ্মটো কেতিয়াও এইটো শিকোৱা নাই যে লোকৰ কষ্টটো দেখা যায় আৰু শিখ মানুহ যাওঁ তো মানে বিৰাট সহায় কৰে দেই আচৰিত পাইছোঁ তো মই কৈছোঁ আমাৰ ঘৰ আহিব ভাত চাত খাম বিহু চিহুত আহিব মই কল কৰিম আৰু এতিয়া এইফালে যাব লাগিব এটা লগৰ আছে তো লগৰটো আপোনাৰ পঠাই দিলে ৰে এই গাড়ীত আহিলে লিফ্ট খুজিব লাগিব তেনেকুৱা কথা এনেকুৱা দেখে এইটো জেগাত আছিলে এইটো এতিয়া লিফ্ট খুজিব লাগিব মাস্ক লগাই লৈছোঁ আৰু লিফ্ট খুজিব লাগিব ইচ্ছা কি কৰিব লাগিব এনেকৈ ৰখাব লাগিব চাওঁ কি হয় কি নহয় এখন ট্ৰাক আহিছে কিন্তু সেইকাৰণে মানুহ বেছি সেইকাৰণে খোজকাঢ়ি যায় 2 কিলোমিটাৰ হয় জেগাটো য'ৰ পৰা য'লৈ গৈ আছোঁ এতিয়া আজি দেওবাৰটো গাড়ী চাড়ী চব বন্ধ এতিয়া ৰখাব লাগে হতাহি বহুত পাব এতিয়া মানে কি জানুৱাৰী ছিজন ন মদ চদ খাই থাকে তেনেকৈ একো প্ৰব্লেম নাই যোনে মদ খাই বহুত পানীৰ কেনেকুৱা চিষ্টেম থাকে চাওক কেনেকৈ পাহাৰৰ পৰা পৰে আৰু এনেকৈ গোট খাই ইয়াতে চবেই গা পা ধুৱে আৰু সেইফালে যাব লাগিব 1 কিলোমিটাৰহে আছে মানে চ' সেইকাৰণে লিপ চিপ খোজাই নাই এনে জাষ্ট খোজকাঢ়িছে আৰামছে জেগাবিলাক চাই গৈ আছে চ' মানে যোনটো লগৰ আছিলে তালৈ গৈ আছিলোঁ ইনষ্টাগ্ৰামৰ চিনাকি আছিল ন তেনেকুৱা এটা ৰাস্তাতে মানে মই ইয়াত লিফ্ট লোৱা নাই মানে চবে আজি মানে কি আছিলে 2 জানুৱাৰীটো চবে এনজয় কৰি ড্ৰিংক চিং কৰি আজি আছে ত' মই লিফ্ট লোৱা নাই 2 কিলোমিটাৰ আছে লালবই পেট্ৰল পাম্পলৈকে তাৰপিছত তেনেকুৱাতে আমাৰ দাদাবিলাকক লগ পালোঁ আৰু খুব ভাল লাগিছে আৰু দাদা আপোনাৰ নাম মোৰ নাম জিন্তু ডেকা ব্ৰাদাৰ your name শ্বেতা চ' খুব ভাল লাগিছে আৰু আজি চাওঁ কি হয় কি নহয় আৰু এনেকুৱা এটা জেগা আৰু এই যোনটো মানে কি ক'ম আৰু কাক ক'ত কেনেকৈ লগ পাই যায় কোনো ক'ব নোৱাৰে এতিয়া এনেকুৱা এটা জেগাত আহিছোঁ আৰু কথা পাতিম ভালকৈ চব ন বেগ চেগ উলিয়াই লওঁ ইনভাইট কৰিছে আজি মানে অলপ থাকিম আৰু কি কৰে মানে মোৰ এনেকুৱা ফিল হৈছে ন মই ক'ব নোৱাৰোঁ মানে কেনেকুৱা লাগিছে মোৰ नहीं होने ना हां बहुत तेरा वाह जो এনেকুৱা এটা ৰুম পাইছো আৰু এফালে ভিউটো চাওক দাদাক মই চিনাকি কৰাই দিম বাৰু নহয় কোন নহয় এতিয়া এটা জেগালৈ বোলে দাদাই লৈ যায় মোক নদী নে কি তেনেকুৱা টাইপৰ এটা জেগা আৰু এফালে আছিলে এফালে দাদাহঁতৰ ৰুম এক্সট্ৰা ৰুম এটা দিছে এখন টাটাৰ ডিলাৰ হয় মানে এইটো চাওক কিমান ডাঙৰ বহুত ডাঙৰ বিশাল গাড়ী এক চাওক কেনেকৈ লৈ যাব চ' এতিয়া গৈ আছোঁ এটা জেগালৈ দাদা আমি এতিয়া কোনটো জেগালৈ গৈ আছোঁ বৰ্তমান চাইৰাং আৰু মানে দাদা ডাঙৰ মানুহ বুলি ক'ব পৰা যায় মানে ইয়াত মানে আপোনাৰ টাটা মটৰ্ছ বুলি এটা হেৰি আছে ন কি বুলি কয় এইটো আপোনাৰ টাটা মটৰ্ছ জথানথৱৰ্কছ বা তাৰপিছত মানে তাৰে মেনেজাৰ হয় মানে আৰু খুব ভাল লাগিছে এনেকুৱা মানে মৰম পাইছোঁ চবতে মৰম পাইছোঁ আৰু এনেকুৱা ৰাস্তা পিছফালে দাদা আপোনাৰ নাম দেৱজিত দাস আৰু বঢ়িয়া চব পালে মানুহে মানুহ ন মেইন ৰোডৰ পৰা নামি আহিলোঁ এতিয়া তললৈ পামগৈ আৰু অলপ পিছতে আহি গ'লো নামি পেলাই এফালে দি আহিছোঁ এইটো জেগা দি আহিছোঁ এইটো চাওক
খাতৰা ব্ৰুনো এখন চাইৰাং নদী মিজোৰামৰ গা পা ধুব লাগিব আজি মজা লাগিব এনেকুৱা চাৰ্ভিচো থাকে নেকি মোৰ মতে পইচা দিয়ে চাগে এনেকৈ ঘূৰি ফুৰে আৰু জেগাত আহিছোঁ আৰু গা পা ধুব লাগিব কাপোৰ ধুইছোঁ মানে কাপোৰ কেইটামান চাৰ্ফত সোমাইছোঁ মই দেখাই দিম বাৰু চাৰ্ফত সোমোৱা কাপোৰ কেইটা চব দেখাই দিম আৰু চাওক অলপ অডিঅ'টো বেয়া ইয়াৰ এইটো কেমেৰাটোৰ এডজাষ্ট কৰক আৰু বুজিছে সৰু নদী এখন আহে মানে আৰু ইয়াত জইন হৈ চাওক এনেকুৱা আৰু ইয়াত যিহেতু এইটো কমনে এনেকুৱা নাও থাকেই এনেকুৱা মটৰ সেইডাল তলত সোমোৱাই দিয়ে আৰু এনেকুৱা নদীখনৰ নাম হৈছে চাইৰাং বেগ এইটো আৰু গোটেই কাপোৰ ইয়াত সোমাইছোঁ এনেকুৱা দেখাম চিনেমেটিক নামি যাম দেই নামি যাওঁ কি হয় কেমেৰা লৈ নামি যাওঁ ইমান দ নাই মানে যেনেকুৱা দ থাকিব লাগে তেনেকুৱা নাই এইটো চাওক না পুৰা মাছ মজিয়াত মই আৰু আমি তলেদি সোমাই যাম ঠিক আছে হ'ব দেই মজা ন এইফালে ৰোড আছে এইফালে চাওক এইটো চাওক কেনেকা চলি আছে দেখিছে ধুনীয়া মজা আছে পানী লওক অলপ শুন চাব দেই তলত এতিয়া চাওঁ অলপ অৰিজিনেলি গা ধুই লওঁ ন তাৰপিছত দাদাৰ গাটো তামাম মানে আপোনাৰ একতা দেই পুৰা মিজু ভাষাই গম পাইছে মই মানে আপোনাৰ ইংলিছত কৈছোঁ নাই ৰিপ্লাই নিদিয়ে মানে ৰিপ্লাই মানে কি এইটো অলপমান বেলেগ জেগাটো আইজল চাইজল হ'লে বেলেগ কথা পুৰা পানীৰ মাত আহি আছে চাগে ন আৰু সৰু সৰু পাথৰ চাওক একদম অলপ চাব আহিছোঁ এনেকুৱা জেগাবিলাক কি হয় চাওঁ দেই দেখা হৈছে এইটো চাওক কি এনেকুৱা জেগা আৰু এইফালে এনেকুৱা এই তাত আছিলোঁ আমি কুকুৰটো বোলে আমাৰ ব্ৰুনো তাৰ নাম ব্ৰুনো গা ধুৱাই আছে আজি ধুনীয়া আছে ন পানী চানী সোমোৱাই দিছোঁ না মজা লাগিছে চাগে ন চাই থাকক চাব তেনেকৈ দিছে মাইকটো অলপ বেয়া আৰু হ'লে এডজাষ্ট কৰিব আৰু নদীটো ইমান দ নাই পাৰ হ'ব পাৰে মই ভালকৈ গা পা ধুই লওঁ কাপোৰ কেইটা অলপ ধুব আছে কাপোৰ কেইটা ৰেডি কৰি লওঁ ন কি কয় গা ধুই ল'লে গা পা ধোৱা আৰু দেখিছে নাই পুৰা মানে আমেৰিকাত থকা নিচিনা লাগিছে আৰু পুৰা গান দেখিছে নাই গানবিলাক মানে মজা আৰু নাচিব পৰা একদম মানে মজা মানে সিহঁতৰ মানে পুৰা একদম এনজয়মেণ্টত থাকে আৰু মানে ফূৰ্তি থাকে মানুহবিলাক আমাৰ নিচিনা এই পইচাহে নাই কিবাহে নাই আলে নাই বালে নাই এইবিলাক কৰি নাথাকে আৰু কাপোৰ মেলিছোঁ হৈ গ'ল যাওঁ আৰু দেই এই আমাৰ ব্ৰুনো কাপোৰ চাপোৰ ইয়াত সোমোৱাই আছে চব থেংক ইউ দেই দাদা আমাৰ বাবে ইয়াত ভাল দেই আৰু গা পা ধুই আহিলোঁ আৰু কি জোঠা নে কি এইটো জেগাটোৰ নাম আৰু এতিয়া সোমাওঁ ভিতৰলৈ কাপোৰ চাপোৰ পিন্ধো কি কয় ন লৈ আহি গ'লোঁ আৰু এইফালে মজা খুলিলোঁ এইফালে এণ্টাৰ মাৰিছিলোঁ এনেকুৱা ৰুম মোক দিছে ঠাণ্ডা লাগিছে দেই আৰু এইফালে এনেকুৱা ভিউ মানে এনেকুৱা গাড়ী এতিয়া কাপোৰ চাপোৰ পিন্ধিলোঁ তাৰপিছত দেখা যাব কি হ'ব আজি ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব দা চ' এনেকুৱা বিচনা চাব পাৰে ৰুম এইফালৰ পৰা এণ্ট্ৰি হয় এইটো গুড নাইট গুড মৰ্ণিং আজি পুনৰ এটা ভিডিঅ'লৈ ৰাইতে বাজিছে 10টা বাজিছে আৰু কালি এনেকুৱা জেগাতে শুইছিলোঁ আৰু এনেকুৱা ইয়াতে খাইছিলোঁ তেনেকুৱা আৰু দাদা আছে আমাৰ লগত দাদা তোমাৰ নামটো কৈ দিয়া ইন্দ্ৰ ৰায় আৰু ত' এতিয়া যাব লাগিব ক'ত যাওঁ ক'ত নাযাওঁ চাই থাকিলে গম পাব বেগ চেগ ল'লোঁ কালি নদী এখনত গৈছিলোঁ ভিডিঅ'টো এনেকুৱা এইফালে আছিলোঁ এতিয়া ইয়াৰ পৰা আছে আইজল 10 কিলোমিটাৰ আজি আইজলৰ কিছুমান জেগা এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম বা যাবলৈ চেষ্টা কৰিম আজি লিপাব লাগে আজি খোলা আছে জোঠান অটো টাটা মটৰ্ছৰ আৰু ইয়াতে আছিলোঁ চ' কালি জিনুদাৰ লগত আছিলোঁ জিনুদা বহুত ধন্যবাদ থাকিলে ঠিক আছে আহি থাকিবা প্ৰব্লেম হ'লে ফোন কৰিম দে ঠিক আছে ত' বেলেগ দেশত নিজৰ মানুহ লগ পালে বিৰাট ভাল লাগে আৰু মনৰ ফালৰ পৰা মানে বুজিব পৰা যায় আৰু কেনেকুৱা লাগিছে কেনেকুৱা নাই লগা আৰু এতিয়া লিপ খুজিম ন
মাস্কখন লগাই লৈছোঁ, ইয়াত মাস্ক অলপ দৰকাৰ আৰু এখন উলিয়াই লৈছোঁ। আৰু জিন্তু দা বহুত ভাল লাগিলে, বহুত ভাল মানুহজন, একদম বহুত মানে খোলা অন্তৰৰ মানুহ। খাত আকৌ প্ৰব্লেম কৰিলে আমাৰ আহি যাবি কৈছে। তো তেনেকুৱা মানুহ লগ পালে খুব ভাল লাগে। জিন্তু দা এলিপ পালোঁ আকৌ আৰু ব্ৰ হেল্প কৰিছে। ব্ৰাদাৰ কেন ইউ টেল ইউৰ নেম? Tungaka. Okay, thank you brother. Comment down itu. Help korle. Thank you. Thank you. Okay. So ভালে লাগিছে, অলপমান ল্যাঙ্গুৱেজ প্ৰবলেম হয় আৰু বাকি একো নাই, গলগৈ। এতিয়া চাও কি অলপমান বেলেগ পুৰা কহিমাখন বুজিব পৰা যায় মানে, আইজনখন বুজিব টান হৈছে মানে, ৰাস্তাবিলাক কেনেকৈ মই বুজিয়ে পোৱা নাই। আৰু এইফালে এনেকুৱা ৰাস্তা এইটো চাওক, এইটো এটা গৈছে আকৌ এইফালে তলত এটা গৈছে। আপুনি মানে পাগল হৈ যাব মানে, কোনটোত যাম কোনটোত নাযাম। আৰু মেপ একুৰেট নাই মানে ইয়াত, তেনে কথা। আৰু ইয়াত এটা বস্তু কমন পাইছোঁ, নিউ নাম হৈছে RSP। আৰু RSP মানে কি জানে গম পাইছে নাই? ৰোড চাইড পাৰ্টি। আৰু এইটো বহুত কমন ইয়াত, মানে ৰাস্তাত কিনাৰে পাৰ্টি কৰি দেখা পাব। আৰু এনেকুৱা এইটো ভিউ, এনেকুৱা একতা নহয় ইয়াত। আমাৰ অসমতে দেখিছোঁ বেলেগ জাতি হিন্দী ক'বই ন, সিহঁতে অসমীয়া নহয়, এই হিন্দী ক'বই ন, এইটো বেলেগ জাতি। ইয়াত তেনেকুৱা নহয়, চবেই মিজো কয় আৰু হিন্দীটো নুশুনিবই। আৰু ইংলিছো বহুতে নাজানে, মানে জানে কিন্তু মই অথনি জালত আহিছিলোঁ, সি ইংলিছ নাজানে। তেনেকুৱা কথা। আৰু ধুনীয়া কথা দেই, বা মিজো জানিলে আৰু এক মজা। আৰু মিজোৱে মানে ফাৰ্ষ্ট লেংগুৱেজ মিজো মাৰিব, তাৰপিছত লাগিলে বেলেগ লেংগুৱেজ। বন্ধ আজি বেলেগ, কালি আহিব লাগিব। আজি চব বন্ধ আছে গোটেই আজি কিবা হলিডে আছে নেকি, আৰু সেইকাৰণে দেখুওৱা নাই বেছি ভালকৈ। কালি আহিব লাগিব। এতিয়া লালপুৰ পেট্ৰল পাম্পৰ পৰা লগৰটোৰ ৰুমলৈ যাব লাগিব।